যোন মানুহক আপোনাৰ সম্বন্ধৰ ভেলু নাই বা ভেলু নকৰে, সেইজন মানুহক সন্মানৰ লগত এৰি দিব লাগে। ভৰসা কৰক, তাত আপোনাৰ সন্মান হৈ থাকিব আৰু একদিন তেওঁক আপুনি নোহোৱাৰ ভাৱনা আহিব। আজি মই শিকিছোঁ যে পৰিষ্কাৰ তাত দিব লাগে, য'ত শুনা আৰু বুজাসকল পৰিষ্কাৰ মেগেজত বুজি পায়। যদি কোনোবাই আপোনাক ভুল ভাবি ল'লে, তেতিয়া তেওঁক সকলোবোৰ কথাত কোৱা মানে আপুনি নিজকে নিজৰ দৃষ্টিৰ তলত পেলোৱা হয়। কথাবোৰ তাত প্ৰস্তুত কৰা, য'ত তেওঁৰ চোৱা চিতা হয়। বাকীটো চকুৰ পৰা পৰা পানীও লোকসকলক পানীয়েই লাগে। বেলেগৰ লোকসকলৰ এজাহাৰ কি কৰিবা? ঘাওটো নিজৰ সকলেই দিয়ে। যদি কোনোবা নিজৰ হ'ব যদি আইনাৰ দৰে হওক, যোনে হাঁহা সময়তো একেলগে হাঁহে আৰু কান্দা সময়ত যাতে একেলগে কান্দে। এটা সময়ত গৈ এইটো ভাৱনা হয়, বেছি ভাল হ'লহেঁতেন যদি আমি কিছুমান লোকসকলৰ লগত লগ নধৰাহেঁতেন। সময়ৰ চক্ৰটো বহুত জোৰকে ঘূৰে। সেইকাৰণে না নিজৰ বলৰ অহংকাৰ কৰিব নালাগে আৰু না নিজৰ সম্পত্তিৰ ওপৰত অহংকাৰ কৰিব লাগে। জীৱনত একদিন এনেকুৱা সময় নিশ্চয় আহিব, যেতিয়া আপুনি নিজৰ অসুবিধাৰ সময়বোৰ ভাবি আনন্দ হৈ শুনাবি। কিমান ভাবিব নোৱাৰা হ'ল লোকসকল ভুল সাবিত হোৱাৰ পিছতো ক্ষমা নিবিচাৰে। তাৰ উপৰিও আপোনাক ভুল সাবিত কৰিবৰ কাৰণে নিজৰ সকলো শক্তি লগাই দিয়ে। ডাঙৰ বুঢ়াসকলে কয়, কিয়নো দুখীয়া মানুহৰ হাই আৰু বুজিব নজনাৰ ৰায় কেতিয়াও ল'ব নালাগে। তোমাৰ সফলতাত ধন্যবাদ, তোমাৰ চেষ্টা থানা হ'ব। তোমাৰ হাৰত কিছুমান লোক তোমাৰ জিতাত আগত হ'ব। সেই যে কৈছিলে যে নিজৰ সময় আহিব, লগ পাইছোঁ মই আজিও। সময়ৰ ভৰসাত বহি আছে। যিমান আপুনি সৰল, চিধা আৰু নৰম হৃদয়ৰ হৈ থাকিব, সিমানে আপুনি চালাক লোকসকলৰ লগত ঢিলাই ধাক্কা দিয়া খাবা। মূৰ্খ মানুহসকলক একো ক'ব নালাগে। ভদ্ৰসকলক নেহেৰুৱাবা। ভালসকলক যাব নিদিবা আৰু বেয়াক নিজৰ কৰি নল'বা। সময় লাগি যায়, কিন্তু বুজিটো পোৱা যায়। কোনে কেনেকুৱা চকুত পৰিয়েই দেখা যায় বা বুজি পায়। মিছা কোৱা মানুহ শেষত নিজৰ বাহিৰে বেলেগক আৰু মিছা ক'ব নোৱাৰে। এটা বস্তু যিহেতু